অলপ লেট হৈছে আজি অলপ সোনকালে যাবি হ'ব দে তুই খাইছা তুই খাইছা নাই খোৱা ইয়াতে খা কালিৰ কাৰণে কিন্তু চাউলো নাই ৰামৰ দোকানত 350 টকা বাকী আছে আৰু নিবি বুলি কৈছে যাবিচোন কালি তথাপিতো মানুহটো ইমান বেয়া নহয় দিব দে
পানী দিছোন দোকানত গেছিলি গেছিলো তাৰপিছত কিবা লাগছে চাউল 2 কিলো লাগিছিল আগৰ বাকীখিনি আনছা আনা নাই দেখোন আগৰ বাকীখিনি নহয় তো মই দিব নোৱাৰিম বেয়া নাপাবি মনা এখন দে কি হল ইমান টাকা বাকি দিব পাৰিলে আজি কি 2 কিলো চাউলকে দিবা নৰা চা ভাই মোৰ দোকানখন চা হ'ল বুলি আৰু তুমি ইমান বাকী দিব নোৱাৰো না মই আৰু কিমান সহায় কৰিম মইতো ইমান সহায় কৰিব নোৱাৰো না হ'ব হ'ব ইমান ডাঙৰ কথা ক'ব নালাগে কি দোকানখন দিনে বিৰাট ডাঙৰ মানুহ হৈ গলি নেকি এতিয়া কি আনছা চাউল আনলো অলপ মোক 2 কিলোমান দিব পাৰিবি 2 কিলো অঁ হ'ব দে লৈ যাব পাৰিবি আমাৰ ঘৰৰ পৰা এই ৰামৰ দোকানত গৈছিলোঁ বাকী ল'বা বা কি দুটাহে কথা শুনাল বিৰাট অহংকাৰ হৈছে তাৰ দোকানখন দি চালা 2 কিলোমান দি না অলপ অসুবিধা হৈছে চলবা ঠিক আছে নহ'লে ঘৰ লাগিছ নাকি মায়েৰৰ মুৰ্দা কৰি আছে এতিয়াও নাহে চালা বৰষা অ বৰষা কি কৰি আছা কাম হ'ল তোৰ নাই আমাৰ পথাৰতে যাব ওলাইছো নহ'লে মই তোমাৰ বাৰীত কচু কাটো দে কাটগে যা কি হ'ল তে
শুই আছে না হা শুই আছে তুই মই পাথাৰত পেখৰ মাজত মৰি আছোঁ দেউতা শুই আছে না আৰু আমি 10টা 12টাত মোক চাহ খুৱাবি তই হা কক আজি মই নাই নাই তুই মাজত নহয় তুই কৈছ তুই মাজত নহয় তুই কৈছ চুপ থাক ৰ চুপ থাক ইয়াতে কি হৈছে তুমি জানা নাই কি হৈছে মানুহটোৱে যে মাথা ঘূৰাই পৰি আছে তোমাৰ গম আছে না কি হৈছে তাত ইয়াৰ যে গা বেয়া হৈ আছে ইয়াৰ মূৰ ঘূৰাই না পৰি আছে মই এইখিনি কথা ক'লে দেখোন হয় এই তুমি সুধাই নাই নহয় খঙতে আহি মানে মাৰি পেলাইছা এতিয়া ধৰা 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 ভিতৰলৈ যা এই সময়ত মাৰধাৰ নকৰিবি এই তাৰ গা বেয়া এতিয়া তোমাৰ টকা পইচা সাঁচাৰহে দিন হৈছে এই বাৰিষাটো কাৰ সহায় পাবি গতিকে নিজে অলপ চেষ্টা কৰি টকা পইচাখিনি সাঁচিবি মই এতিয়া যাওঁ গাহৰিত কচু সিজাব লাগে ৰাজু ৰাজু আহিলেচোন কি হ'ল চাউলটা যে আনিছিলি নহয় লাগছিল নহ'লে পইচা তাকে দিবি অঁ মোৰতো এতিয়া দুটাও নাই নহ'লে এক কাম কৰ কেইডালমান মোৰ মৰা তামোল গছ আছে তাকে কাটিব যাবি নহ'লে মই এনেই মানুহ লগাম তাৰমানে পাৰিবি না হ'ব দে পাৰিম ঠিক আছে নহ'লে আহি থাক মই চকৰ পৰা আহোঁ অলপ আচ্ছা অঁ এক কাম কৰিবি হা এইডাল কাটি না এইখিনিত থৈ দিবি আৰু এইডাল কাটি ঠিক এইখিনি মানত থৈ দিবি হা ঠিক আছে হ'ব দে ঠিক আছে কাটি থাক মই আহিছোঁ অঁ মোৰ হ'ল মই যাওঁ দে 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 অ' দে এই দিয়াচোন তোৰ কি স্কুল বা অসুবিধা হৈ আছে নেকি এইকেইদিন নাই মোৰ দেখোন জানাই বাৰিষাত এনেকাই আজি এক কাম কৰচোন চলোৱা পৰা চিনা কৰা এইখিনিটা লৈ যাচোন তই আজি ল নাই নালাগে নাই লৈ যাচোন যা এইখিনিটা ল মই যাওঁ নহ'লে অঁ দে ঠিক আছে হ'ব দে
গৰুটা কেইদিনমান পাছত বিক্ৰী কৰা হ'লে ভাল দাম পালি নাই হ'ব দে মোৰ পইচাৰ অসুবিধা হোৱাৰ কাৰণেহে হ'ব দে আচ্ছা ঠিক আছে হ'ব